দেখিছে গাইজ পুৰা পানী শুকাই গৈছে ৰাস্তাত। গাইজ নমস্কাৰ সকলোকে। আগৰ ভিডিঅ'ত মই বানপানীৰ ভিডিঅ' এটা বনাইছিলোঁ, তো পুৰা বানপানী হৈ আছিলে। তো আজি কিমানখিনি শুকালে তাকে অলপ দেখাই দিওঁ। তো এয়া দেখিছে পুৰা শুকাই গৈছে। আৰু আজি যিহেতু পুৰা ৰ'দ দিলে, একেটা ৰ'দতে পুৰা ৰাস্তা পদূলিবোৰ শুকাই গৈছে। এয়া মথাউৰি ৰাস্তাটো পুৰা শুকাই গ'ল। এয়া দেখিছে পানী অলপ বাকী আছে বাৰু। এয়া বোকা হৈ আছিলে পুৰা, এতিয়া শুকাই গৈছে। আজি একেদিনাই ইমানখিনি শুকালে, আৰু অলপ পানী বাকী আছে আৰু শুকাবলৈ। আৰু ইমানকেইদিন বৰষুণ দি থাকিলে দেখিছে আপোনালোকে। আজিহে অলপ ভাল লাগিছে যিহেতু ৰ'দ দিছে, আৰু পানী চানীবোৰ সোনকালে শুকাই গ'লে মন চন ভাল লাগিব আৰু চবৰে। এয়া দেখিছে আগৰ ভিডিঅ'ত পুৰা ৰাস্তাটো পানী হৈ আছিলে, এয়া পুৰা শুকাই গ'ল। আজি ৰ'দ দিলে পুৰা শুকাই গ'ল। এয়া অকল পথাৰখিনিত পানী আছে আৰু পথাৰখিনি আৰু কেইদিনমানৰ পিছত শুকাই যাব ৰ'দ দিলে। এয়া দেখিছে পানী শুকাই গ'ল এদিনতে। আজি একেদিনাই ৰ'দ দি একেদিনাই পানী শুকাই গ'ল। দেখিছে এয়া পুৰা পানী হৈ আছিলে ৰাস্তাটো, এয়া এদিনতে একেদিনাই ৰ'দ দি পুৰা শুকাই গৈছে দেখিছে। আৰু অলপ আছেগৈ আৰু বাকী ৰাস্তাখিনি পুৰা শুকাই গৈছে। আৰু এয়া পথাৰবিলাক আছেগৈ আৰু পুলটো অলপ ডুবু হৈ গৈছিলে দেখিছে, বহুতখিনি ওলালে। এয়া দেখিছে স্কুলৰ পানীখিনিও শুকাইছে, বাৰান্দাত সোমোৱাগৈ নাছিলে আৰু পানী। এয়া দেখিছে বহুতখিনি পানী শুকালে, আৰু কেইদিনমানৰ পিছত শুকাই যাব আৰু চব। এয়া দেখিছে পুৰা শুকাই গৈছে অলপ। এয়া দেখিছে অলপ বনবিলাকো ওলাই গৈছে, পানী ডুবি যোৱা বন, কচু গছ এইবিলাক ওলাই গৈছে দেখিছে। আমাৰ ঘৰৰ ওচৰৰ খুৰী এজনীয়ে পুৰা একদম মানে পথাৰত আৰু একদম জাল পাতি থৈছে, লেঙি জাল। এয়া এতিয়া মাছ লাগিছে নে নাই লগা চাইছে আৰু। মাছ লাগিলে এটা লৈ যাম দেই ঘৰত খাবলৈ। এটাও নাইচোন। এটা লাগিলে, এটা লাগিছে আৰু দেই। বাৰু ধুইছো। আছে মানে পানী শুকাইছে যে ক'ত লাগিব এতিয়া। আৰু এটা লাগিলে মানে খুৰী আপুনি এৰাই থাকোঁতে আমি যাওঁগৈ ঘৰলৈ। মাছ নেপালে আকৌ, পোৱা হ'লে নিলো হ'লে। আজি বহুত গৰম পৰিছে, বহুত কেইদিন বৰষুণ দি থাকিলে পুৰা বানপানী হৈ গ'ল। আৰু আজি পুৰা ৰ'দ দিছে, মনটো পুৰা ভাল লাগি গৈছে। আৰু তাকে বোলো বহুত গৰম লাগি আছে, আজি বোলো অলপ ওলাই যাওঁ, তাকে অলপ খোজকাঢ়িবলৈ আজি ওলাই যাওঁ বোলো। আজি ইমানেই গৰম উঠিছে, একেদিনাই ৰ'দ দি পুৰা ঘামি চামি গৈছোগৈ। বহুত গৰম উঠি গৈছে আৰু দেই। যাওঁ দোকানত কিবা এটা খাই আহোঁগৈ। এয়া এইখন দোকান আমাৰ ঘৰৰ ওচৰতে আছে। এই পকৰি ঘুগুনি বনাই, পুৰিও বনাই খাই। গাইজ এয়া মটৰ ঘুগুনি খাবলৈ লৈছোঁ। মোৰ মটৰ ঘুগুনি খাই বহুত ভাল লাগে, মোৰ ফেভৰেট হয়। আপোনালোকৰ কাৰ ফেভৰেট ক'বচোন। এয়া দোকানী বৰমাজনী পুৰা একদম ফেনৰ হাত কেনেকুৱা বহি আছে দেখিছেনে? এয়া
লৈ লৈছোঁ ঘৰত খাবলৈ।